জুবিন গাৰ্গক আমি কিয় ভগৱান বুলি কওঁ? এনেকুৱা কিনো কৰিছে জুবিন গাৰ্গে? তো আজিৰ এই ভিডিঅ'টোত গম পাব। ভিডিঅ'টো শেষলৈকে চাই থাকক। জুবিন গাৰ্গক আমি কিয় ভগৱান বুলি কওঁ, কিয় আমাৰ ইমান আপোন, কিয় আমি ইমান ভাল পাওঁ, তো এই ভিডিঅ'টোত আজি গম পাব। আৰু জুবিন গাৰ্গক বেয়া পোৱা সকল এই ভিডিঅ'টো এবাৰ চোৱা। চেকখন মোক দিছে হয়, খালি চেকখন মই নিজৰ কাৰণে নলওঁ। মই সেইদিনা সঞ্জয় দাক ফোন কৰি কৈছোঁ যে আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, য'ৰ পৰা আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল, যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ। চাওক বন্ধুসকল, জুবিন গাৰ্গে এখন চেক লাভ কৰিছে, কিন্তু সেইখন কি চেক লাভ কৰিছে ভিডিঅ'টোৰ শেষত কৈ আছোঁ। তাৰ আগতে দুটামান কথা কৈছোঁ কি জুবিন গাৰ্গ হ'ল এনেকুৱা এজন মানুহ, যিজন মানুহে নেকি দুখীয়াক ঘৃণা নকৰে, দুখীয়াক সহায় কৰি ভাল পায়, দুখীয়াৰ লগত থাকি ভাল পায়। দুখ লাগিলেও আমি জুবিন দাৰ গানেই শুনো, বিহু আহিলেও আমি জুবিন দাৰ কণ্ঠতে বিহু গান শুনো। আৰু অসমীয়া গান বুলি ক'লে পোনপ্ৰথমেতো জুবিন গাৰ্গৰ নামেই আহে। আৰু জুবিন গাৰ্গে কেৱল এটা ভাষাতে গান গোৱা নাই, ই বহুতকেইটা ভাষাত গান গাইছে। গতিকে জুবিন গাৰ্গ আমাৰ অসমৰ গৌৰৱ হয়। মই কিন্তু জুবিন গাৰ্গক ভগৱান বুলি মানো। জুবিন গাৰ্গে লাভ কৰিছে ডক্টৰ ভূপেন হাজৰিকা বঁটা। হয় বন্ধুসকল, জুবিন গাৰ্গে লাভ কৰিছে ডক্টৰ ভূপেন হাজৰিকা বঁটা। সকলোৱে জোৰদাৰ হাততালি দিয়ক। আঠচল্লিছ সংখ্যক বেলতলা বহাগী বিহু উৎসৱত জুবিন গাৰ্গলৈ আগবঢ়োৱা হয় ভূপেন হাজৰিকা বঁটা 2025। হাজাৰ হাজাৰ অনুৰাগীৰ সন্মুখত বঁটা গ্ৰহণ কৰে জুবিন গাৰ্গে। বঁটাত আগবঢ়ায় মানপত্ৰ, চেক, ভূপেন হাজৰিকাৰ মূৰ্তি। ভূপেন হাজৰিকাৰ ভগ্নী কবিতা বৰুৱাই প্ৰদান কৰে এই বিশেষ বঁটা। বঁটাৰ সৈতে দিয়া 2 লাখ টকাৰ চেক কলাগুৰু ফাউণ্ডেশ্যনলৈ আগবঢ়ায় শিল্পী জুবিন গাৰ্গে। আৰ্থিকভাৱে দুৰ্বল লোকক এই ধনখিনি প্ৰদান কৰা হ'ব বুলি জনায় জুবিন গাৰ্গে। সকলোৱে জোৰদাৰ হাততালি দিয়ক। চেকখন মোক দিছে হয়, খালি চেকখন মই নিজৰ কাৰণে নলওঁ। মই সেইদিনা সঞ্জয় দাক ফোন কৰি কৈছোঁ যে আমাৰ যিটো কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, য'ৰ পৰা আমি মানুহক সহায় কৰোঁ, এই চেকখন তাত দি দিলে হ'ল, যাতে আমি 4জন 5জন 10জন মানুহক সহায় কৰিব পাৰোঁ। চ' থেংক ইউ ভেৰি মাছ। আৰু সঞ্জয় দাকে আৰম্ভ কৰি যিমানসকল কৰ্মকৰ্তা আছে, বেছিভাগ চিনাকি মানুহ, ইয়াৰ লগত জড়িত। মই ইমান বছৰ ইয়াতে এইখিনিতে আছিলোঁ, কলেজত পঢ়োঁতেও আছিলোঁ, তাৰপিছত আকৌ জুবিন গাৰ্গ হোৱাৰ পিছতো আছিলোঁ। চ' সকলোকে ধন্যবাদ জনাইছোঁ। মৰম শুভকামনা নতুন বছৰ, নতুন বিহুটো ভালকৈ যাওক। গানটো কাইলৈ গাম, আজি নাগাওঁ। আজি এনেই আহিছোঁ, কেতিয়াবা এনেই আহে যে। থেংক ইউ আৰু সকলোকে মৰম জনাইছোঁ। থেংক ইউ। এইটো কলাগুৰুত যাব। হয় বন্ধুসকল, এইবোৰ কাৰণৰ কাৰণে আমি চাগে জুবিন গাৰ্গক ভগৱান বুলি ভাবোঁ। লাভ ইউ জুবিন দা।